নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেল পংকজ ব্লগছ এণ্ড এণ্টাৰটেইনমেণ্টৰ অন্য এটি মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকে ভালে কুশলে আছে নিশ্চয়। এয়া মই আজি গৈছিলোঁ পাণ বজাৰলৈ বুলি। ইয়াৰে আপোনালোকক অকণমান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বন্ধুসকল, এইটো হৈছে হেমবৰুৱা পথ। ইয়াৰ পৰা অকণমান আগুৱাই গৈ আপোনালোকে ৰাইট ছাইডে ডন বস্কোখন পাবহি। চাওকচোন পৰিৱেশটো অকণমান। হেমবৰুৱা পথৰ ঠিক অপজিটতে আছে আকাশ টিউটৰিয়েল, বাইজুছৰ এটা ডাঙৰ টিউটৰিয়েল চেণ্টাৰ। চাওকচোন বন্ধুসকল, এইখিনি ঠাই ধৰিব পাৰিছেনে? এইখিনি হৈছে লতাশিল আৰু সৌখন হৈছে লতাশিলৰ বিহু ফিল্ড, য'ত প্ৰত্যেক বছৰে বিহু উদযাপন কৰা হয়। লতাশিলৰ বিহু ফাংচন বুলি ক'লে সকলোৱে জানে। আপোনালোকে নিশ্চয় আহিছে ফাংচন চাব। এয়া লতাশিলৰ পৰিৱেশটো আপোনালোকে অকণমান চাওক। বন্ধুসকল, আপোনালোকে পৰিৱেশটো কেনে পালে মোক জনাবলৈ একেবাৰে পাহৰি নাযাব আৰু মোক প্লিজ ছাপোৰ্ট কৰিব ফ্ৰেণ্ডছ।